হয় নহয় মানুহে হাঁহ খাব লাগে পাৰ খাব লাগে হয় নহয় হাঁহ পাৰৰ পিছতহে মুৰ্গী মই ভুল কৈছোঁ নেকি এইবোৰ ডিজাইন আছেতো মইনো কি আৰু অধম একোৱেই নাই পেডেল মাৰি মাৰি মোৰতো কি আছে জনাই জানিবই আৰু হা বোলে চিনাকি বামুণৰ কেলা লগুণ লাগিব নেলাগে হয় তেনেকৈ থপকা মাৰিলে কি বা কি গৌৰৱো কয় নহয় নহয় আমি চলি আছোঁ খাই বৈ জীয়াই আছোঁ কিন্তু বস্তু আৰ্ট বজাৰখনৰ সদায় আৰ্টটো হ'ল পাৰ পোৱালি এই যে খাঙতে বনাই নে তাত কি থয় এই যে টানৰ খাংটোত তাত ডিম থয় ডিম বেচে ডিম পাৰ পোৱালিবোৰ আজিকালি তাত ভৰাই আনে মুৰ্গী ডিমে নাই দিনো দেখিবলৈ নোহোৱা গ'ল সেইটো সঁচা অঁ সেইটো ওপৰলৈ দাঙি দিলে সেই তেনেকৈ কি কৈছোঁ পাৰ যে সজাটো বনাই নি পাৰ পোৱালিটো বজাৰত থৈ দিলে গোটেই বজাৰখন কুৱনি আৰু এই যে টাউনৰ যে বনাই ডিমখিনি এইডালৰ কাম নাই তাত যদি থওঁ তাৰমানে যিটো পুৰণি হয় নাই সেইকাৰণে কিমান পায় বালি পাত ধাৰাসাৰ বৰষুণ পেলাই ইয়াত নাই ইয়াত বেয়া মানুহ আছে কেইটামান সেইকাৰণে দিয়া নাই এই দিব বাৰু হা এই পানীত টেংকি বোলে পানী ওলাব লাগিব নহয় নাই নাই এইডালে কামত দিব আমাক সেইডাল লাগিব কি ক চেণ্ট্ৰেলৰ টিহু গোটেই টিহুখিনি 10 টকা মইতো ক'লো এতিয়া তোৰ মাৰ্কেটত এতিয়া লাখ বজাৰ 10 টকা নিদিয় হয় নহয় সেইটো কথা বেপাৰবোৰ তেনেকৈহে হয় পুৰি শাকে কাৱৈ মাছে হ'ব সেইটোতো নহ'ব কথাটো কৈছোঁ মোৰ খোৱাটো বেলেগ চবৰে খোৱাটো বেলেগ এটা কথাটো কৈছোঁ কিন্তু বজাৰত মই 3-4 দিন চাইছোঁ এই বজাৰ বনাই পাৰ পোৱালিযোৰ কিনিব নালাগে আন কেলৈ মই কৈছোঁ পাৰ যোনটোৱে বেপাৰ কৰিব সিয়ে ধনী হ'ব ইয়াত 200 টকাকৈ আমাৰ পাণ আৰু এশকৈ বেচ এই কচোন কালে তাত 300 টকা পাওঁ হয়নে তাত পাৰ নাপায় ইয়াত টোপলি আহিব আমাৰ মতি বাবু তাতে আছে একদম পাৰ